হেল্ল' ফ্ৰেণ্ডসকল, নমস্কাৰ জনাইছোঁ সকলোকে। আজি পচলা কাটিছোঁ। এখন দীঘল পচলা কাটোতে এখন ধুনীয়া পাত এখন দেখিলোঁ, আৰু সেইটো কাৰণে মই ভাবিলোঁ কি আজি পাতত দি কিবা এটা ৰান্ধোঁ। আৰু এয়া ক'লা কচু কাটি লৈ আহিছোঁ, এইখিনি মই পাতত দিম। তাতে কণ বিলাহী আৰু নহৰু জলকীয়া এনেকৈ দিম, আৰু পাতখনত বান্ধি পাতত দি দিম। আজিকালি ব্যস্ততাতে মোৰ ইউটিউব চেনেলটোত মই প্ৰায় ভিডিঅ'বোৰ কম দিয়া হয়, আৰু আজি দেওবাৰ দেখি মই এয়া পাতখন বৰ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু পচলা কাটোতে ভাল দেখিলোঁ পাতখিনি, আৰু কচু থুৰিও নিজৰ বাৰীৰ পৰা বিচাৰি এইখিনি ধুই ভালদৰে সৰু কৰি ল'লোঁ আৰু পাতটোত মেৰিয়াই লৈছোঁ। আৰু এইখিনি মই পাতত দিম মানে এই ভাপত দিও কেৰাহীত দি খাব পাৰি, কিন্তু মই আজি পাতখন ধুনীয়া হৈ থকা দেখি, আৰু এতিয়া কচুৰ ছিজন যিহেতুকে এইটো কেৰাহীত অকণ পানী দি লৈ পেলাই এইখিনি মই ভাপত এনেকৈ দি খাম, আৰু প্ৰথমবাৰ খাই চাম, আনকালে খাই চোৱা নাই। আৰু এইখিনি দেখিছেনে, ভাপত দি হৈ গ'ল। মই উলিয়াই ল'লোঁ, আৰু ইয়াৰ পৰা উলিয়াই লৈ এইখিনি মই ভালদৰে সানি ল'ম। আৰু এইফালে কাটি লোৱা পচলাখিনি অকল পচলাই মই ভাজি ল'লোঁ। আনফালে দেখিছেনে হৈ গ'ল ভাপত দিয়া কচু। আৰু ইয়াত মই জোখমতে নিমখ আৰু জোখমতে তেল দি এইখিনি ভালদৰে সানি ল'ম। খুবেই টেষ্টি হয়, এনেকৈ খাই চাব। আনকালে খোৱা নাই, ময়ো প্ৰথমবাৰ খাইছোঁ এনেকৈ। পানী মানে নিদিয়াকৈ কেতিয়াবা ভাপত দি ডাইৰেক্ট কেৰাহীত দি খাওঁ, নহ'লে কচু দাইল বনাই খাওঁ, কিন্তু এনেকৈ পাতত দি পেলাই প্ৰথমবাৰৰ বাবে খাইছোঁ। বৰ সোৱাদযুক্ত হয়, আৰু ধুনীয়াকৈ সিজি যায়। আৰু মই কাটি থৈছিলোঁ গোলাঘাটত বাইদেউ এগৰাকীক পচলা দিম বুলি, আৰু সেই পচলাটো মই এফালে গৈছিলোঁ, আৰু গৈ সেয়া বাইদেউক দি দিছোঁ পাৰ্চেল হিচাপে, আৰু নিজেও খাইছোঁ, বাইদেউকো দি দিছোঁ সেয়া। আৰু আজিলৈ ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম। বাই বাই।